हेलो दोस्तों वेलकम टू माय चैनल। आज आमी शिकाम लैपटप दिए केनेকৈ মানে लैपटप দিয়ে কেনেকৈ স্ক্रीन रेकर्डिंग কৰিব পাৰি। এনে তো ইউটিউবত বহুতো ভিডিও আছে যে কেনেকৈ लैपटप स्क्रीन रेकर्डर डाउनलोड কৰিব পাৰি আৰু গুগল ক্ৰমতো তোমালোকে পাবা। কিন্তু বেছিভাগ মানে স্ক্रीन रेकर्डर সফটওয়্যাৰটো মানে বেছি দিন ফ্ৰী নিদিয়ে, পেড ভাৰ্চন থাকে। এক সপ্তাহমান দিয়ে, তাৰপিছত মানে পেড ভাৰ্চন দিয়ে, মানে স্ক্ৰীন ৰেকৰ্ডিং নহয় আৰু কিছুমান হ'লেও মানে 1 মিনিট বা 2 মিনিটত শেষ হৈ যায়। আজি আমি এনেকুৱা এটা ছফটৱেৰ দেখাম যিটো আনলিমিটেড ৰেকৰ্ডিং টাইম থাকিব আৰু বিলকুল ফ্ৰী থাকিব। এইটো কোনো পেড ভাৰ্চন পেড কৰিব নালাগিব, আনলিমিটেড ৰেকৰ্ডিং কৰিব পাৰিব ফ্ৰীতে। এইটো লেপটপ ছফটৱেৰ। চলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু লেটছ গ' লেপটপ। এতিয়া যিকোনো এটা ক্ৰম ব্ৰাউজাৰত আমি ফ্ৰী কেম 8 বুলি সাৰ্চ কৰি এইটো চাওক, অফিচিয়েল ৱেবছাইট। এইটো মাৰক, মাৰি এতিয়া চাওক, এতিয়া জিমেইল মাৰিব লাগিব আৰু ওপৰত চাওক প্ৰ' ভাৰ্জন বুলি এটা লিখা আছে। প্ৰ' ভাৰ্জনো আমাৰ ইয়াতে এভেইলেবল আছে এইটো ছফটৱেৰত। এতিয়া বহুতকেইটা কি ফাংচন আছে সেইবোৰ চাওক। ফ্ৰী আৰু প্ৰৰ ভিতৰত কি ডিফাৰেঞ্চ আছে এইটো চাই ল'ব পাৰে। আমি ফ্ৰীটো ইনষ্টল কৰিম, গেট ফ্ৰী। তো এতিয়া আমাৰ ইনষ্টলিং, এতিয়া জিমেইল নাম্বাৰটো মাৰিব লাগিব। তে আমাৰ জিমেইল নাম্বাৰটো টাইপিং কৰিম, ডাউনলোডত মাৰি জিমেইল নাম্বাৰটো টাইপিং কৰিম এণ্ড লেট ডাউনলোড মাৰাৰ লগে লগে কোণাত চাওক, একেবাৰে কোণাত ডাউনলোড হৈ আছে। যেতিয়া ডাউনলোড আমাৰ ডান হ'ব, এতিয়া আমি এইটো চিম্পলি ইনষ্টল কৰি দিম। এতিয়া ডাউনলোডটো অলপ টাইম লাগিব। তাত লেট ডাউনলোড হৈ গৈছে। অপেন বুলি মাৰিলে এতিয়া আমাৰ ডেস্কটপত গ'লে এতিয়া আমি ডাউনলোডটো কৰি ল'ম, ইনষ্টলটো কৰি ল'ম। ডাউনলোড হৈ গৈছে। এতিয়া আই একচেপ্ট টাৰ্ম এণ্ড কণ্ডিশ্যনটো আই একচেপ্ট মাৰি ল'ম। একচেপ্ট মাৰাৰ পিছত কনফাৰ্ম বুলি মাৰি দিম বা ইনষ্টল বুলি মাৰি দিম। ইনষ্টল মাৰাৰ লগে লগে আমাৰ ছফটৱেৰটো কিন্তু ইনষ্টল হৈ যাব। আৰু এতিয়া লঞ্চ কৰি দিম। লঞ্চ কৰি দিয়াৰ লগে লগে আমাৰ ছফটৱেৰ ৰেডি। এতিয়া আমি স্ক্ৰীন ৰেকৰ্ডিং কেনেকৈ কৰিম সেইটো আমি চাব পাৰিম। স্ক্ৰীন ৰেকৰ্ডিং প্ৰথমতে এপটো চাওক, নিউ ৰেকৰ্ডিং বুলি লিখা আছে। এনেকুৱা ইণ্টাৰফেচ চোৱাৰ লগে লগে নিউ ৰেকৰ্ডিঙত মাৰিলে আমাৰ ৰেকৰ্ডিংটো ষ্টাৰ্ট হৈ যাব। তাৰপিছত আমি ড্ৰাগন কৰি মানে যিখিনি ৰেকৰ্ডিং কৰিব বিচাৰোঁ সেইখিনি ৰেকৰ্ডিং কৰিব পাৰি। ঠিক আছে, এইটো ৰেকৰ্ডিং বটনটো টিপি দিলে ৰেকৰ্ডিং ষ্টাৰ্ট হৈ যাব। গতিকে থেংক ইউ, ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব।